ওই ধান রুংজ, ওই ধান রুংজ টিপি। বাইদু, আরে ও বাইদু, জলদি জলদি কাম করা, নহলে বৰষুণ আহি যাব। বাবা, বৰষুণ হলেতো ভালেই। যিমানেই ডাঙৰ বৰষুণ হ'ব সিমানেই কঠিয়াবোৰ ভাল হ'ব। বাইদেউ ও বাইদেউ, সেইটোতো হয়, কিন্তু বৰষুণত তিতি গলে আমাৰ শৰীৰটো বেমাৰী হৈ যাব। আমাৰ কেনেকৈ শৰীৰ বেমাৰ হ'ব? আমি ইমান দম পানীত ধান ৰুওঁ, ইমান কাম কৰোঁ, কেনেকৈ আমাৰ শৰীৰ বেয়া হ'ব? বাইদেউ, তুমি বেছি কৰি কথা কৈ আছা আৰু কামবোৰ অলপ অলপ কৰি আছা। কামবোৰ অলপ জলদি জলদি কৰি কৰা। মোৰ দেগি পানীটো অলপ কম আছে, সেইকাৰণে মই লাহে লাহে কঠিয়াবোৰ উঘলি আছো। হ'ব বাইদেউ হ'ব, তোমাৰ যি ইচ্ছা তুমি তাকেই কৰা। মই যাওঁ ঘৰত, বৰষুণ আহিব, তুমি বৰষুণত ভিজি ভিজি কাম কৰি থাকা। ঠিক আছে বাবা, তই যাব খুজিছ যদি যা, কিন্তু ঘৰত গৈ ৰান্ধা কৰি থাকিবি দেই। হ'ব বাইদেউ হ'ব, মই ৰান্ধা কৰি ৰাখিম। এতিয়া তুমি কাম কৰি টকা ঘৰত লৈ যাব লাগিব দেই। A few moments later. ওই ধান ৰুংজ, ওই ধান ৰুংজ টিপি টিপি বৰষুণ পৰিছে অ ধান ৰুব অ টিপি টিপি বৰষুণ পৰিছে হয় আপা, আপনি হাততে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি বন্ধু বান্ধৱীৰ লগত আৰু কমেণ্টবোৰ কৰি দি ভাল ভাল কৰিবি দেই।